নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আমাৰ আসামিজ ষ্টাডি টিপছ ইউটিউব চেনেলটোলৈ। আজিৰ ভিডিঅ'ত মই কেনেকৈ আপোনালোকে ফোনপে এপৰ জৰিয়তে আপোনালোকৰ ইলেক্ট্ৰিচিটি বিল পে' কৰিব পাৰিব। চ' তাৰ কাৰণে আপোনালোকে ফোনপে এপটো অ'পেন কৰি ল'ব। তাৰপিছত তললৈ যাব অলপ, তললৈ যাব। ইয়াত যিটো ইলেক্ট্ৰিচিটি বুলি লিখা আছে সেই তাত আপোনালোকে ক্লিক কৰি দিব। ইয়াৰ পিছত আপোনালোকক ইলেক্ট্ৰিচিটি বৰ্ডৰ যিটো কোম্পানী থাকে সেই কোম্পানীটো আপোনালোকে চিলেক্ট কৰিবলৈ দিব। সেইটো আপোনালোকে আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকক মিটাৰত যিটো কনজিউমাৰ নাম্বাৰ থাকে সেই কনজিউমাৰ নাম্বাৰটো আপোনালোকে টাইপ কৰিব দিব। চ' মোৰ অলৰেডি কৰা আছে, সেইকাৰণে মোৰ আহি গৈছে অট'মেটিক। আগতে মই ৰিচাৰ্জ কৰি থৈছোঁ, সেইটো কাৰণে আহি গৈছে। চ' ইয়াৰ পিছত আপোনালোকৰ যিটো মাহেকত যিটো বিল আহে সেইটো আপোনালোকৰ অট'মেটিক শ্ব' হৈ যাব কিমান আহিব। ইয়াৰ পিছত আপোনালোকৰ যিটো তলত যিটো প্ৰচিড টু পে' বুলি আছে সেই তাত আপোনালোকে ক্লিক কৰি দিব। ইয়াৰ পিছত আপোনালোকে বেংক একাউণ্টটো চিলেক্ট কৰি ল'ব, যোনটো বেংক একাউণ্ট আপোনালোকৰ ফোনপে এপৰ সৈতে লিংক হৈ আছে। তাৰপিছত তলত যিটো পে' বুলি আছে সেই তাত ক্লিক কৰি দিব। ইয়াৰ পিছত আপোনালোকে 6 ডিজিটৰ যিটো পিন নাম্বাৰ থাকে সেই পিন নাম্বাৰটো আপোনালোকে মাৰি দিব। তাৰপিছত আপোনালোকৰ পে'মেণ্টটো ছাকচেছফুলি হৈ যাব। এয়া চাওক আহি গ'ল, ইয়'ৰ পে'মেণ্ট ৱাজ ছাকচেছফুল বুলি আহি গ'ল। চ' এনেকৈ আপোনালোকে ফোনপে'ৰ জৰিয়তে ইলেক্ট্ৰিচিটি বিলটো আপোনালোকে পে' কৰিব পাৰিব। চ' আজিৰ ভিডিঅ'ত ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰি দিব, আৰু আমাৰ ইউটিউব চেনেলটোত যদি নতুনকৈ ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। চ' আজিলৈ আহোঁ ইমানেই, বাই বাই।